Wake up to reality. Hello friends, this is my channel Rajesh vlogs. তো স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ তো সকলো ভালে ভালে আছে বলে আশা কৰিলো আৰু আজিৰ ভিডিওটো এইখিনি পুৰা ষ্টাৰ্ট কৰিলো তো কেনে আছে সকলো কমেন্টত জনাই দিব আৰু আজিৰ ভিডিওটো হ'ল যে ৰিসেন্টলি ডিম্পুদাৰ এটা ভিডিও ভাইৰেল হৈছে আপোনালোকে বেছিভাগে দেখা পাইছে চাগে আৰু তো সেইটো ভিডিওয়ে মানে ডিম্পুদাই মানে এইটো ডিম্পুদা নহয় এইটো ডিম্পুদাৰ কোনোবা হামসকল হয় আৰু এটা কথা যে মানে বহুত মানুহে মানে এইটো মানে ডিম্পুদা বুলি লৈছে তো এইটো একদমই মিছা কথা এইটো ডিম্পুদা নহয় আৰু ডিম্পুদাৰ ভিডিওৰ পৰা কাটি পেলাই অলপমান ডিম্পুদাৰ ভয়েসও লগাই দিছে তো সেইটো কাৰণে মানে বেছিভাগে মানে এইটো মানে ৰিয়েল বুলি ভাবিছে তো একদমই মিছা একদমই ৰিয়েল নহয় আৰু মানে জাস্ট মানে এইটো কোনোবা বেলেগ হয় আনুৱান মানে মানুহ হয় তো মানে ডিম্পুদা তেনে মানে সেইটো ভিডিও নহয় আৰু ডিম্পুদাৰ ইয়াৰ পৰাই মানে ভিডিও দি আছোঁ তো মানে কথাটো হ'ল যে মানে কেইটামান মানে প্ৰব্লেম মানে কিবা কিবি আৰু জৰুৰ থাম্বনেল চাই আপোনালোকে গম পাইছে তো মানে কথাটো হ'ল যে সেইটোৰ বিষয়ে মানে অলপমান আপোনালোকক মানে জনাব খুজিছোঁ তো আজি ভিডিওটো ইমান দীঘল নকৰোঁ ছুটিকৈ বনালোঁ আৰু যি নহওক শিৱ পূজা আহি আছে তো শিৱ পূজাৰ এটা ভ্লগ দিম বুলি ভাবিছোঁ শিৱ পূজাৰ ভ্লগ মানে হ'ল গাইজ মানে কেনেকৈ বনাম মই ভাবি আছোঁ মানে ক'ত যাম কি কৰিম কেনেকৈ এটা মই মানে ক'ত যাম কি কৰিম কিবা না সেনেকৈ মই ভাবি আছোঁ আপোনালোকে জনাব মানে গুৱাহাটীৰ কোনোবা বেলেগ মানে মন্দিৰ শিৱ মন্দিৰত যাই পেলাই ভিডিঅ' বনালে ভাল হ'বনে এনে মানে শিৱ মানে মন্দিৰ আছে য'ত মানে ভাল ডাঙৰ পূজা হয় আপোনালোকক দেখুৱাব যত্ন কৰিম তো আপোনালোকে জানে যদি জলদি জলদি কৈ দিব আৰু হয়তো মানে মই আৰু যাম ভীমাশংকৰ টেম্পুলত ভীমাশংকৰ আছিল ন ভীমাশংকৰ টেম্পুলত যাম তো পূৰা মজাকৈ আপোনালোকক দেখুৱাম যিহেতু মোৰ পৰা ওচৰত হয় তো আপোনালোকক দেখুৱাম তাত বোলে তামাম মানুহ হয় পূজাৰ টাইমত তো সেইটো কাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যি নহওক শিৱ পূজাৰ এটা ভিডিঅ' দিম বুলি ভাবিছোঁ যিহেতু মোৰ মানে ভিডিঅ'ত আপোনালোকে শিৱ পূজাৰ কেতিয়াও ভ্লগ দেখা নাই তো সেইটো কাৰণে অলপমান মানে এটা দেখুৱাম বুলি ভাবিছোঁ তো জলদি জলদি জনাই দিব আৰু বলক ইমান লেট নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ বতাহ দি আছে তো সেইটো কাৰণে আপোনালোকে চাউণ্ড কোৱালিটিটো অলপমান বেয়া পাব পাৰে তো সেইটো কাৰণে আই এম ছ' চৰি আৰু এইটো লগাই লৈছোঁ এয়াৰপড তো মানে এইটো লগোৱাৰ কাৰণ হ'ল যে মানে হাৱাত মানে বাতাটো যেন সিমান এটা নালাগে কিন্তু এইটোতো লাগিয়ে আছে তো তথাপিও ভিডিঅ'টো আৰম্ভ কৰোঁ তো মেইন কথাটো হ'ল ডিম্পুদাৰ ভিডিঅ' এটা ভাইৰেল হৈছিল তো গাইজ ৰিচেণ্টলি এটা ডিম্পুদাৰ ভিডিঅ' মানে বিড়ি খোৱা ভিডিঅ' এটা ভাইৰেল হোৱা বুলি মানে দেখিব পৰা গৈছে বহুতে দেখিছে চাগে ইনষ্টাগ্ৰাম হোৱাটছআপৰ ষ্টেটাছত ফেচবুকত তো দেখিছে চাগে তো এইটো একদম ফেক নিউজ হয় মানে ফেক ভিডিঅ' হয় এইটো ডিম্পুদা নহয় এইটো কোনোবা বেলেগ হয় আৰু বহুতে মানে এইটো ভুল বুজি আছে মানে যে ডিম্পুদাই মানে এইটো মানে এনেকৈ বিড়ি চিৰি খাই ভিডিঅ' বনাইছে তো এইটো ডিম্পুদা নহয় এইটো ডিম্পুদাৰ কোনোবা হামসকল হয় আৰু মানে যোনে যোনে মানে এনেকৈ ভাবি আছে তো এইটো একদম মিছা কথা ডিম্পুদাই নিজে কৈছে যে এইটো ডিম্পুদা নহয় তো এইটো ভিডিঅ'টো আহি আছে স্ক্ৰীণত আপোনালোকে চাব পাৰে তো গাইজ দেখিব পাৰিছে ডিম্পু বৰুৱাৰ দৰে এটা ল'ৰাই মানে এনেকৈ বিড়ি খাই ডান্স কৰি আছে তো এইটো ভিডিঅ'টো চাই পেলাই মানে বহুত ভাইৰেল হৈছে ভিডিঅ'টো সেইটো কাৰণে মানে ডিম্পুদাই চাই পেলাই ৰিয়েক্ট কৰি পেলাই ষ্টৰি দিছিলে যে এইটো দিছিলে আপোনালোকে চাব পাৰিছে তো সেই দোস্ত এটা ভিডিঅ' ভাইৰেল হৈ আছে য'ত মানে মোৰ দৰে এজন ল'ৰাই কিবা বিড়ি চিড়ি খাই পেলাই ডেন্স কৰি আছে সেইটো মই নহয়ে কোনোবা মোৰ দৰে ল'ৰাই মোৰ ভইচটো লৈ আহিছে ভিডিঅ'ৰ পৰা ইনষ্টাগ্ৰাম ষ্টৰীৰ পৰা আনি পিনে সেইটো মানে সেইকে বনাইছে বহুতে সঁচা বুলি ভাবি আছে কি হ'ব মানে মই আজিলৈকে বিড়ি চিগাৰেটটো দূৰৰ কথা মুখত দিয়ে বনাই এইবিলাক বস্তু তো মানে বেয়া লাগে এইবিলাক কৰিলে বেলেগ জমনি কৰক মোৰ লগত কিন্তু ক'ৰ কি এইবিলাক কৰে ক'ৰ মোৰ দৰে দেখাৰ ল'ৰা এটা লৈ আহিছে মোৰ ভইচটো লগাই পিনে কিবা বিড়ি খাই ডেন্স কৰি আছে ধৰি এটা কথা কৈ দিলোঁ মানে বতাহ দি আছে তামাম তো সেইটো কাৰণে মোৰ ভইচটো মাজে মাজে ৰৈ আহি থাকিব পাৰে আৰু মানে মোৰ ফোনতো এনেকৈ মানে এই দুটা লগাই লোৱাৰ কাৰণে অলপ চাউণ্ডটো আপোনালোকে ভালদৰে পাইছে কিন্তু এই দুটা লগাই নল'লে একেবাৰে মানে বতাহ চাউণ্ডটোৱে পায় তো সেইটো কাৰণে মানে চৰি মানে অলপমান এডজাষ্ট কৰি ল'ব আপোনালোকে আৰু কথাটো হ'ল যে মানে এইটো ডিম্পুদা নহয় আপোনালোকে ভিডিঅ'টো চাই গম পালে ডিম্পুদাই নিজে কৈছে যে মানে ডিম্পুদা নহয় ডিম্পুদাই বিড়ি চিগাৰেট একো নাখায় তো ইমান এটা চিৰিয়াছলি লৈ লাভ নাই এইবোৰ ফেক নিউজ আহি থাকিবই যিহেতু ধৰ কোনোবাক মানে ছাকচেছ হোৱাটো সিমান এটা নিবিচাৰে মানে কি হ'ল মানে কোনোবা এটা ছাকচেছ হৈছে তো সিহঁতৰ এটা মানে ফেক কিবা ওলাব পাৰিলে অলপমান হেৰি হয় কিন্তু একো নহয় এইবোৰ আপোনালোকে খালি বুজি পালে হ'ল যে মানে এইটো ফেক অমুক তমুক মইতো ফাৰ্ষ্ট চোৱাতে মই মানে গম পাইছোঁ যে এইটো ফেক হয় ডিম্পুদা নহয় কাৰণ ডিম্পুদা মানে তেনেকুৱা নেদেখে ভিডিঅ'টোত যেনেকুৱা মানে আছে তো মানে অলপ ছেম হয় ফেচখন ইমান এটা নিমিলা নহয় কিন্তু এইটো নহয় তো আপোনালোকে মানে ভুল বুজি নাথাকিব আৰু এইটো কথাটো আপোনালোকে গম পালে তো আপোনালোকৰ ফ্ৰেণ্ডবিলাকক জনাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ লগত আৰু এতিয়া আহোঁ 13 মুভিখনৰ কথালৈ 13 মুভিখনৰ কথাটো হ'ল মই অলপমান বুজাই আপোনালোকক ক'ব চেষ্টা কৰিম বাট আপোনালোকে ভালদৰে চাই থাকক গোটেই চাগে 13 মুভিখন চালে আৰু চাই পেলাই মানে বৰ্তমানলৈকে 1.5 মিলিয়ন ভিউজ আহিয়ে গ'ল তো যোনে চোৱা নাই ডিছক্ৰিপশ্যনৰ লিংকটো আছে যাই চাই লওক কি কৰি আছে তো মজা একদম মুভি বনাইছে মানে কিন্তু মানে শেষৰ চিনটো দুখ লাগে আৰু মানে যি নহওক আমাৰ হিৰোটো মৰে
তো মুভিখনৰ কথালৈ আহোঁ এতিয়া, এইবোৰ বাদ দিওঁ আৰু ভিডিঅ'টো চাওঁ যদি আপোনালোকৰ মানে ডিছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে যাই চাব। ৰাবানি সোয়ামৰ 13 মুভি এখন আহিছে, 9 মাহমান কষ্ট কৰি এখন মুভি বনাইছে, যে মুভিখনৰ নাম হ'ল 13। তো সেই মুভিখনৰ এটা মানে ষ্টৰি দিছিলে, মানে ষ্টৰি মানে লাইভত কৈছিলে ৰাবানি সোয়ামে, যে মানে বহুতে মানে ফেচবুক আৰু মানে ইউটিউবত প্ৰব্লেম নাই বুলি কৈছে, মানে ভিডিঅ'টো মানে ডিলিট বা কিবা এটা হৈ যাব। তো সেইটো কাৰণে মানে ফেচবুকত বহুতে মানে ডাউনলোড কৰি পেলাই ভিডিঅ'টো দিছে। তো 8-9 মাহমান কষ্ট কৰি পেলাই এটা ভিডিঅ' বনাইছে, 9 লাখ টকা খৰচ কৰি এটা ভিডিঅ' বনাইছে। তো মানে মানুহবিলাকে কিয় এনেকৈ কৰিব লাগে যে ভিডিঅ'টো ডাউনলোড কৰি পেলাই ফেচবুকত আপলোড দিব লাগে। এতিয়া মানে ৰাবানি সোয়ামৰ যিটো আমাৰ চেনেল আছে ইউটিউব চেনেলটো, তো সেইটো চেনেলত মানে ভিউজটো কমি যাব, মানে ভিউজত অলপমান মানে হেৰি হ'ব আৰু ন, যিখিনি ধৰ যদি 4,000 5,000 এনেই ধৰি ললোঁ 4,000 5,000 মানুহ ভিউজ কমি গ'লে বহুত কমা। তো সেইটো কাৰণে মানে কথাটো যে হ'ল যে মানে যোনে মানে আপলোড কৰিছে মানে ভিডিঅ'বোৰ আপোনালোকে যদি দেখা পোৱা, তো মানে ৰিপৰ্ট কৰি দিব ভিডিঅ'টো। আৰু ৰাবানি সোয়ামে নিজেও কৈছে, আপোনালোকক লাইভটো দেখুৱাই দি আছোঁ মই। আৰু এটা কথা হ'ল যে মানে এতিয়া 150তকৈ ওপৰত মানে চেনেলৰ ষ্ট্ৰাইক দিছে, মানে যোনে ভিডিঅ'টো আপলোড কৰিছে। বাকী সৰু চেনেলবোৰ ৰৈ আছে। আৰু ৰাবানি সোয়াম দাই মানে নিজেও কৈছে আপোনালোকে ভিডিঅ'টো চাওক। মানে আমি ইমান কষ্ট কৰি, ইমান গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ, আৰু সেই ফিল্মখন কিছুমানেতো ইউটিউবত আপলোড কৰিলে। আৰু ইউটিউবতো বাৰু একো প্ৰব্লেম নাই, কিন্তু মেইন প্ৰব্লেমটো হ'ল ফেচবুকত। মানুহে কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ। মানে ইমান কষ্ট কৰি, ইমান টকা খৰচ হ'ল, 10 মান্থছ ইমান কষ্ট কৰি আমি ফিল্ম এখন বনাইছোঁ, আৰু সেই ফিল্মখন নি ডাউনলোড কৰি কিমান মিনিট লাগিব, আৰু ইউটিউবৰ পৰা ডাউনলোড কৰিলে 5 মিনিট লাগিলে, আপলোড কৰিলে 5 মিনিট, 10 মিনিটৰ কাম, আৰু 10 মাহৰ আমাৰ কষ্ট, আৰু 10 মিনিটত সিহঁতে আপলোড কৰি বাছ ফেচবুকত দি দিলে। মানুহে ফেচবুকত চাব, আমাৰ ভিউজ কমিব। চ' আমি ভিডিঅ'টোত স্পনচাৰশ্বিপো লোৱা নাই। কথাটো হ'ল, কাৰণ ভিডিঅ'টোত যদি আমি স্পনচাৰশ্বিপ লওঁ, তেতিয়া ভিডিঅ'ৰ টকাখিনি খৰচখিনি ওলাই আহে। কিছুমানত ওলাই আহে, কিছুমানত ওলাই নাহে, কিছুমানত কেছ কৰি দিয়ে। এতিয়া FIR লিখি আছোঁ বৰ্তমান। আৰু ইউটিউবত যিমান চেনেল আছিলে, যিমান আমাৰ ভিডিঅ' আপলোড দিছিলে, গোটেইকেইটা ষ্ট্ৰাইক হৈ গৈছে। 159 চেনেল, তাৰ আৰু কিছুমান আছে চেনেল আছে বহুত মানে কম ভিউজৰ চেনেল আছে, সৰু সেইখিনি আছে। 159 ষ্ট্ৰাইক মাৰিলোঁ আধা ঘণ্টা 1 ঘণ্টা আগত ষ্ট্ৰাইক হৈ গ'ল গোটেইখিনি। মানে বুজি নাপাওঁ চিৰিয়াছলি, আমি ইমান কষ্ট কৰি বনাওঁ, জাষ্ট ফেচবুকত ডাউনলোড কৰি আপলোড কৰি দিয়ে। আৰু কষ্ট মানে মানিব লাগিব মানুহক। আৰু স্পনচাৰ কৰা নাই ভাবিছোঁ, স্পনচাৰ কৰা নাই মানে মই স্পনচাৰ কৰি ভাল নাপাওঁ। ভিডিঅ'বোৰত কৰিব লগা হয় মোৰ, কিহৰ কাৰণে? কাৰণ স্পনচাৰৰ পৰা আমাৰ খৰচখিনি ওলাই আহে। 13ৰ ভিডিঅ'টো কৰি মোৰ ভাত খাবলৈ টকা নাছিলে এদিন, সঁচাকৈ চিৰিয়াছলি কৈছোঁ। মানে চিৰিয়াছলি মই গোটেইখিনি মানে কিহৰ কাৰণে কৰোঁ মই বুজি নাপাওঁ। আৰু আপোনালোকে ইমান ছাপোৰ্ট কৰিছে, ইমান মৰম দিছে, মানে মই ক'ব নোৱাৰিম। প্ৰব্লেম নাছিলে, কিন্তু 13খন মানে ভাবিছিলোঁ মই ৰিলিজ হোৱাৰ আগতে যে এনেকুৱা হ'ব পাৰে। বস্তুটোতো একো কৰিব মানে হেৰি নাই, ইউটিউবততো ষ্ট্ৰাইক মাৰিব আৰামছে পাৰি, চেনেল উৰি যাব। এই বস্তুটো মানে কৰে কিহৰ কাৰণে? মানে ভাই, তোমাৰ যদি ইউটিউব চেনেল খুলিব মন আছে, ইউটিউব চেনেল খোলা। আমি যদি বস্তুটো হেৰি নাপাওঁ, তেতিয়াহ'লে নেক্সট কেনেকৈ কাম কৰিম? আমি নোৱাৰিম নহয়, ইমান নোৱাৰে ন মানুহে। তো গাইজ চালে ভিডিঅ'টো, তো এইটোৱে কথা আছিল, এইটোৱে ভিডিঅ' আছিল। এইখিনি অলপমান আপোনালোকক বুজাই মানে অলপমান দেখুওৱা বুলি ভাবিলোঁ, যিহেতু বেছিভাগে মানে এনেকুৱা কৰি আছে যে মানে এটা বেলেগৰ ভিডিঅ' ডাউনলোড কৰি পেলাই মানে নিজৰ চেনেলত আপলোড দি আছে। তো সিও মানে ভিউৱাৰ্ছৰ কাৰণে ভিডিঅ'টো বনাইছে। এতিয়া যদি তুমি ডাউনলোড কৰি পেলাই যদি তোমাৰ চেনেলত আপলোড দিয়া, তো এতিয়া ধৰ ময়ে চালোঁ বেলেগ এটা চেনেলত, ৰাবানি সোয়ামৰ চেনেলটোত নাচাই, তো তাৰপিছত আৰু মই ছেকেণ্ড টাইম চাম নেকি তাৰ চেনেলটোত? এনেকুৱা কথা। তো ভিউৱাৰ্ছ কমি যায়, তো সেইটোৱে আৰু মানে বেয়া লাগে। যিনক এইখিনিয়ে আপোনালোকক কওঁ বুলি ভিডিঅ'টো বনালোঁ। আৰু তো ভিডিঅ' চাই কেনে লাগিল আপোনালোকে কমেণ্টত জনাই দিব। এনেকুৱা জানকাৰী দিছোঁ, তো মাজে জানকাৰীও দি থাকিম, কিবাকিবি অলপ লাগতিয়াল বস্তু আপোনালোকক শুনাই থাকিম, কৈ থাকিম। তো নেক্সট লগ পাই আছোঁ শিৱ পূজাৰ ভ্লগত, যিহেতু আজি 16 তাৰিখ, 18 তাৰিখে শিৱ পূজা। তো শিৱ পূজাত লগ পাই আছোঁ, মানে শিৱ পূজাৰ ভিডিঅ'ত ভ্লগত লগ পাই আছোঁ। ধৰ 18 তাৰিখে শিৱ পূজা, 19 তাৰিখ মানে ভ্লগ আহি যাব, তো আপোনালোকে চাব। তো আজিৰ কাৰণে বাই বাই, জয় আই অসম। আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু ৰাবানি সোয়ামৰ ভিডিঅ'টো বেলেগ যদি কোনোবা চেনেলত আপলোড দিয়া দেখে, আপোনালোকে ডাইৰেক্ট ৰিপৰ্ট চেণ্ড কৰক, মানে ৰিপৰ্ট কৰক। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল, এইখিনিতে শেষ কৰোঁ। তো ভিডিঅ'টো চাই কেনে লাগিল আৰু এবাৰ নকওঁ, তো মানে লাইক কৰি দিয়ক ভিডিঅ'টো। তো বাই বাই গাইজ, জয় আই অসম।